Hey guys, welcome to my YouTube channel Solo Rakif. তো গাইস আজি মানে চেৰি খাই শুই আছিল মানে না ব্লগ বনোৱাৰ সময় পোৱা নাই মানে বহুত ঘুম লাগছিল আজি দাদাৰ ৰুমত আইছো দাদাহঁতে ৰোজা নাই এজনো ৰোজা নাই দাদা আৰু ভাত বনাই আছে ভাজি বনাই আছে আৰু চাওক বতৰো বেছি ভাল নহয় মানে বাহিৰো গোটে কিটা ৰোজা ৰাখে অলপ খাই আইলে নাই মই ৰোজা থাকি মিছা কথা নকওঁ মই মিছা কথা কওঁ কিন্তু ৰোজা আছে কাৰণে নকওঁ তো গাইস বাহিৰৰ বতৰ বেছি ভাল নহয় চাওক বতৰ বৰষুণ আহিব তো গাইস চাওক বৰষুণ আহিব অলপ পিছত মানে গা চা ধুই আকৌ বজাৰতো যাব লাগিব তো বৰষুণ কেতিয়াবা আহে বতৰ বেছি ভাল নহয় এই বতৰ বেয়াৰ মাজত আৰিফ দাদা আৰু আনিমুল দাদা ভাত বনাই আছে মানে ভাত আলু পিটিকা বনাই আছে কি করব আর রোজা নাই মইতো রোজা আছো আপনার তো রোজা নাই ও ইহঁতে ভাত খাই লওক তাৰপিছত একেলগে বাজাৰত যাব না নাই পাৰ্টি কৰিম আজি পাৰ্টি কৰিব চাই থাকো পাৰ্টি হ'ব আজি মজা তো গাইস বাই তো গাইস গাঁও ধোৱা শেষ হৈছে গাঁও ধুই শেষ মানে বজাৰত যাব গৈছিলোঁ মানে দাদাহঁতে বজাৰত নাযায় এতিয়া শুই আছে তো ইফতাৰৰ পিছত মই বজাৰত যাব ইফতাৰৰ পিছত বজাৰত যাম তো মই অলপ শুই থাকোঁ ইফতাৰ কৰি একেবাৰে বজাৰত যাম তো গাইস মই শুই আছিলোঁ মানে দাদাহঁতে শুই আছে তো ইফতাৰৰ সময় হৈ গৈছিল পাৰ হৈ গৈছিল মানে জাষ্ট ইফতাৰ কৰিলোঁ এতিয়া দাদাহঁতকো মাতো মানে বুট বনাইছিলোঁ বুটখিনি আছে দাদাহঁতে খাব নেকি মাতিলে দাদাহঁতে উঠাই নাই ক'লো নহয় দাদাহঁতে শুই আছে বজাৰত যাব লাগে দাদা তো গাইস চাওক আৰিফ দাদাৰ ৰুমত আহিছোঁ আৰিফ দাদা উঠি বেগ ঠিক কৰি আছে আৰু কিবা লিখি আছে নেকি ডায়েৰী লিখি আছে তো এই চাওক আনমোল দাদা দাদা শুয়ে আছে লাইটটো দি দিলোঁ দাদা ও দাদা গুড মৰ্ণিং দাদা উঠক দাদা বজাৰত যাব লাগে তো দাদা উঠিব এতিয়া তো গাইস আৰিফ দাদা ৰুম তালা দি আছে আৰু বুটখিনি আছে মানে আনিমুল দাদা মই আৰু আৰিফ দাদা খাই বজাৰত যাম তো আগতে বুটখিনি খাই লওঁ বুট খাব লাগে মুড়ি দি খাব এই চাওক বুট কেনেকুৱা হৈছে তো গাইস খাই লওঁ খোৱাৰ পিছত বজাৰত যাম একেলগে আনিমুল দাদা আহি আছে গাইস চাওক আনিমুল দাদা চাহ খাবা আহি কেনে কেনেকুৱা কৈ চাহ খাই আছে গৰম চাহ খাবা আরিফ দাদা আছে হাই আছে কুনাল দাদা ওই জিন্তু দা মাথা খাই আছে মোৰো চাহ তো গাইস মানে আজি বজাৰ কৰি আনিলোঁ মানে বজাৰত গৈছিলোঁ এই যে চাওক কি আনিছোঁ আলু আনিছোঁ পিঁয়াজ আৰু মাংস আনিছোঁ আৰিফ দাদা কি আনিছে জলকীয়া মাংস আনা নাই মাংস আনিছে আৰিফ দাদা মাংস আনিছে তো ৰুমত যাই বনাম খাই থাকক একদম ৰুমত যাই মানে লগ পাম আজি মাংস বনাম চাব লাগিব মানে চাবই লাগিব যি বনাওঁ চাই থাক তো গাইস ৰুমত আহি পাইছোঁ এতিয়া ৰুমত আহি পাইছোঁ এতিয়া চিকেন বনাম চাই থাকক চিকেন বনাম দাদাহঁতেও বনাব দাদাহঁতকো দেখাম কেনেকৈ চিকেন বনাই মানে সিহঁতো বনাব ময়ো বনাই লওঁ আগতে তাৰপিছত সিহঁতৰ লগত লগ পাম একেবাৰে তো গাইস চাওক মাংস বনাই আছোঁ প্ৰথমে পিঁয়াজখিনি অলপ গৰম কৰি লওঁ চকু দি পানী ওলাই আছে পিঁয়াজৰ কাৰণে মাংস দি থৈ দিছোঁ তো গাইস যেতিয়া হ'ব তেতিয়া দেখাম আপোনালোকক তো গাইস চাওক মাংস ঢালি দিছোঁ মাংস নায়ে আলু দেখা যায় আছে 50 টাকাৰ মাংস আৰু কিমান হ'ব সকলোৱে খাম তো গাইস চাওক মাংস ৰন্ধা শেষ হৈছে চাওক মাংস ৰন্ধা শেষ হৈছে ভাতো হৈ গৈছে গৰম লাগছে বে ভাতো হৈ গৈছে এতিয়া দাদাৰ ৰুমত যাম চাওক দাদাৰ ৰুমত যাওঁ দাদা বনাব তো গাইস দাদাৰ ৰুমত যাওঁ এতিয়া মাংস চাংস বনাই ভাল লগা নাই বেছি আজি ভাগৰ লাগি আছে কেনেকুৱা ইফতাৰ কৰি যে শুই আছিলোঁ না চাওক দাদাৰ ৰুমত দাদা তাৰ লগত কথা পাতি আছে চাওক দাদাই কথা পাতি আছে ঘৰৰ পৰা কল কৰিছে দাদাই বনাব এতিয়া আৰিফ দাদাৰ ৰুমত যাওঁ চাওক আৰিফ দাদা কি কৰি আছে তো খোলাও নাযায় বে এনেকৈ খোলে দাদা দাদা বাথৰুমত আছে গাইস আৰু এটা বস্তু চাওক ৰাতি দাদাৰ ৰুমৰ পৰা ৰাতিৰ ভিউ চাওক
সেনেকা দেখা যায় আৰু দাদা ঘৰৰ পৰা কল কৰা নাই কাকাই কল কৰিছে অ কাকা কাকা কি কৰি আছে এনে ঘুমাই আছো অ কাকা আই লাভ ইউ কাকা আই লাভ ইউ টু কাকা অ কাকা ভাত বনাও বানা অ তো দাদা বনাব এতিয়া চাওক আরিফ দাদা ওলাইছে মোৰ ৰুমত যাই আছে মাংস খাবা চাওক এ দাদা ও নাবো তো এনকে মাংস কেনে কিয় খাওয়াই আছে খাই লব কেনকে হয়েছে চাওক হাড্ডি কি ওলাইছে হাড্ডি খাম নালাগে হাড্ডি খাবা মই খাম না খাইছে কেনেকুৱা হৈছে দাদা হ্যাঁ কক কি তো গাইস গরম লাগি আছে দাদার এদিকে খোৱাই নাই কি টেস্ট হয়েছে বে তো হ'ব দাদা বনাব চাওক দাদা তো মই খাম মানে বনা কিয় মই খামেই তো গাইস চাওক দাদা গাইছে আৰু আমাৰ দাদা পঢ়ি আছে না মোবাইল দেখি আছে পঢ়া নাই এনেই মোবাইল অন করছো কারণে পড়ি আছে দাদা ভালকে খাই আছে হ'ব নিদিও দাদা সঁচা কথা কওক কেন খাইছে বেছি ভাল হোৱা নাই হে তেনেহ'লে গোটেইখিনি খাই দিলে আৰু চব মাংস পেলাইছে চব ইয়াতে পেলাই দিছে ইয়াতে পেলাই থৈ দিছে তোমাৰ আৰু এজন এইটো মই তো চাওক দাদা কাটি আছে দাদা কেইমিনিট লাগব বেছি সময় নালাগে গাইছ এটাই হ'ব চাওক দাদা এটা কাম কৰি লৈছে চব পেলাই দিছে মৰিচ কাটিছে চব এইখিনি পেলাই দিব লাগিব নিদিব এইগিলা দিব নালাগে কিন্তু গাইছ চাওক দাদা চবখিনি পেলাই দিছে দাদা সামনে যাব গাইছ আরিফ দাদা সবখিনি কাটা হৈ গৈছে এই আনিমুল দাদা বনাই আছে চাওক তেল দি দিছে তেল ডালি দিয়ক আৰু আরিফ দাদা সব কাটি থৈ দিছে চাওক অলপ চিনেমেটিক শট চাওক তো গাইছ আমি বজাৰত গৈছিলোঁ আরিফ দাদা কিবা কাৰণত জবত এপ্লাই কৰি আছে আৰু এই আনিমুল দাদা কিমানখিনি হ'ল হৈছে না নাই হৈ আছে গাইছ হৈ আছে সেটা ক'ব যেতিয়া তেতিয়া দেখাম আৰু ভাত খাম একেলগে এতিয়া চাওক আৰু ভাত বাঢ়ি আছে চাওক কি দেখো মজা হৈছে আৰু চাওক ময়ো ভাত বাঢ়ি আনিছোঁ চাওক ভাত লৈ আহিছোঁ ময়ো লৈ আনিছোঁ চাওক এতিয়া খাম সিহঁতে আহক তো গাইছ সবাই ভাত লৈ আহিছে আনিমুল দাদা ভাত লৈ আহিছে আরিফ দাদা ভাত লৈ আহিছে তো গাইছ এতিয়া ভাত খাই লওঁ ভাত খাই কিনে লগ পাই আছোঁ গাইছ তো গাইছ ভাত খোৱা শেষ হৈছে এতিয়া আৰু আনিমুল দাদা বহি আছে আরিফ দাদা মোবাইল টিপি আছে এতিয়া মানে আজি দুজনে ৰোজা ৰাখব মানে সেইকাৰণে কিবা মানে কি বনাব সেইটো কথা পাতি আছে কি বনাব দুজনেই মানে বহুত দিন পিছত ৰোজা থাকিব মানে ৰোজা নাথাকে ইহঁতে কি আৰু কওঁ হাঁহি আছে দুজনে হাঁহি আছে ৰোজা নাথাকে তো গাইছ হেৰি তিনিজন একেলগে কৰিম সেইখিনি বনাম আজি তিনিজন একেলগে বনাম তো গাইছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ গাইছ তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব সাবস্ক্ৰাইব কৰিব কমেন্ট এটা দি দিব ভাল লাগিব মোৰ আৰু সাবস্ক্ৰাইব তো কৰিবই লাল বটনটো দাবি লাল বটনটো থামকে মাৰি দিব লাল ৰেড কালাৰ নাল বুটাম তো গাইছ বাই একদম চেৰিৰ সময়ত লগ পাম গাইছ